হাই গাইজ, মই মীনাক্ষী। মোৰ ইউটিউব চেনেল মীনাক্ষী ফুড ৰেচিপিলৈ স্বাগতম জনাইছোঁ। মই আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ, চিকেন। আজি মই চিকেন বনাম কোমোৰাৰ সৈতে। দেখিছে, কোমোৰা সৰু সৰুকৈ কাটি লৈছোঁ এটুকুৰ, আৰু পিঁয়াজ দুটা কাটি লৈছোঁ ডাঙৰ ডাঙৰ চাই, আলু দুটা কাটি লৈছোঁ, আৰু এয়া চিকেন এপোৱা হয়। আৰু ইয়াতে মছলা লৈ লৈছোঁ, আপোনালোকক কি মছলা দিওঁ দেখাম বাৰু। আৰু ইয়াতে মই আদা নহৰু পেষ্ট বনাই লৈ লৈছোঁ। এতিয়া মই কেৰাহী বহাই দি দিছোঁ। এতিয়া মই তেলটো দি দিম, আপোনালোকক দেখাই আছোঁ। এয়া দেখিছে, কেৰাহীখন বহাই দি দিছোঁ। ইয়াতে মই তেলটো দি দিম। মাংসত অলপ তেল বেছিকৈ লাগে। দেখিছে, তেলটো দি দিছোঁ, আপোনালোকে চাই থাকিব। এয়া দেখিছে, তেলটো গৰম হৈ গৈছে। ইয়াতে মই পাঁচফোৰণ কেইটামান দি দিম। তাৰপিছত ইয়াতে মই তেজপাত দুটা দি দিছোঁ। তাৰপিছত ইয়াতে মই লং, এলাইচি আৰু দালচেনি দি দিছোঁ। লং দুটা ফালি দি দিছোঁ, ইয়াতে দি দিম। এইখিনি ভাজি লওঁ। ইয়াতে মই এতিয়া পিঁয়াজটো দি দিম। এয়া দেখিছে, মই ভাজি আছোঁ বৰ্তমান পিঁয়াজটো। অলপ ৰঙচুৱা হৈ গৈছে। ইয়াতে মই ৰেড চিলি দি দিম, জলকীয়া গুড়ি আধা চামুচ, গৰম মছলা আধা চামুচ, মিট মছলা আধা, জিৰা আধা চামুচ। এইখিনি ভাজি লওঁ। এতিয়া মই আদা নহৰু পেষ্টটো দি দিম গোটেইখিনি। অকণমান মই পিঁয়াজ ইয়াতে একেলগে পিচিও দি দিছোঁ আদা নহৰুৰ লগত। সেইখিনি একটু ভাজি ল'ম অকণমান সময়। তাৰপিছত ইয়াতে মই ৰং গুড়াটো দি দিম। আছে আধা চামুচ ৰং গুড়া দি দিছোঁ। সেইখিনি ভালকৈ ভাজি ল'ম, আপোনালোকে চাই থাকিব। দেখিছে, এইখিনি ভজা হৈ গ'ল। ইয়াতে মই চিকেনটো দি দিম। চিকেনটো দি দিছোঁ। জুইটো হাই কৰি এতিয়া অকণমান সময় ভাজি ল'ম। আপোনালোকৰ পৰিমাণত জলকীয়াটো দি দিব। মই 5টা জলকীয়া দি দিছোঁ। সেইখিনি ভালকৈ ভাজি ল'ম অকণমান সময়। ভাজিলোঁ, সেইকাৰণে ঢাকনিখন নিমখটো দিয়া নাই বাৰু, পাছত দি আছোঁ। অকণমান ভাজি লৈ লওঁ। অকণমান সময় মই ভাজিলোঁ। ইয়াতে মই আলুটো দি দিম। আলুটো ডাঙৰ ডাঙৰ কৰি লৈ লৈছোঁ, অকণমান সিজিব লাগিব। ইয়াতে দি দিছোঁ। এতিয়া মই এইখিনি ভাজি কিনে ঢাকনিটো মাৰি দি দিম। ঢাকনিখন গুচাই কিনে এবাৰ চাই লওঁ। দেখিছেনে, কালাৰটো ধুনীয়া আছে। ইয়াতে মই নিমখটো দিয়া নাছিলোঁ, এতিয়া নিমখটো দি দিম। আপোনালোকৰ পৰিমাণত দি দিব নিমখটো। মই ইয়াতে আধা চামুচ দি দিছোঁ। এতিয়া আকৌ ভাজিম। ইয়াতে মই কোমোৰাটো দি দিম একেলগে। কোমোৰাটো দিয়া নাই বৰ্তমান। দেখিছে,
আগতে দুবাৰমান লৰাই দি দিছিলোঁ, এতিয়া আকৌ এবাৰ লৰাই দি দিম। আলু সিজিও গৈছে, কোমোৰাও সিজি গৈছে, লাহে লাহে হৈ আহিছে আৰু। আপোনালোকে এনেকুৱাকৈ বনাই খাই চাবচোন, বহুত টেষ্টি হয়। মই খালোঁ, সেইকাৰণে ৰেচিপিটো দি দিলোঁ আপোনালোকক। আপোনালোকে এনেকুৱাকৈ বনাই খাই চাব আৰু মোক কমেণ্টত জনাব। এতিয়া আকৌ ঢাকনি মাৰি দি দিম। ঢাকনিখন আকৌ এবাৰ বেছিখিনি খাই দিছোঁ। সেইখিনি ভজা হৈ গ'ল, দেখিছেনে? ইয়াতে মই এতিয়া পানীটো দি দিম। এতিয়া ঢাকনিখন গুচাই কিনে চাই লওঁ। এয়া দেখিছে ৰেডি হৈ গ'ল, পানীটো কমি গ'ল, দেখিছেনে? আপোনালোকক এতিয়া মই খোলাই কিনে দেখাই দি দিম। এয়া দেখিছে হৈ গ'ল চিকেন আৰু কোমোৰা। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।